প্ৰথমে আপুনি এটা কেৰাহীত এটা ডাঙৰ কাপেৰে গাখীৰ দি দিব, কাৰণ মই ইয়াতে সৰু কাপ ব্যৱহাৰ কৰা নাই, ডাঙৰ কাপেৰে দিছোঁ, একাপ জোখত দিলে হ'ল। তাৰপিছত মই 1 চামুচ চেনি দি দিছোঁ। চেনি দি তাৰপিছত ভালকৈ গাখীৰখিনি উতলিব দিব। উতলিব দিয়াৰ পিছত ভালকৈ লৰাই থাকিব, কাৰণ আমাৰ গাখীৰটো অকণমান কাঢ়া হ'ব লাগিব। তাৰপিছত মই আমাৰ পাউডাৰ গাখীৰ যিটো আছে, সেই পাউডাৰ গাখীৰ মই 2 চামুচ দি দিছোঁ গাখীৰখিনি। এনেকৈ ভালদৰে উতলাৰ পিছত আপুনি উতলিব ভালকৈ, বাৰে বাৰে লাৰি থাকিব যাতে গাখীৰখিনি তলত মানে বহি নাযায়। তাৰপিছত মই ইলাইচিৰ অকণমান গুড়ি দি দিছোঁ, যিটো পাউডাৰ হয় সেইটো দি দিছোঁ মই। তাৰপিছত এতিয়া মই চুজি 1 বাটি দি দিছোঁ। গাখীৰ যিমান পৰিমাণৰ হয় গাখীৰখিনি মই ডবল পৰিমাণত দি দিছোঁ, আৰু চুজিখিনি মই দি দিলোঁ। চুজিখিনি দি আমি একেবাৰে কম জুইত ভালকৈ লৰাব লাগে, আৰু বেছি ভুনিব নালাগে। যেতিয়ালৈকে গাখীৰখিনিত আমাৰ চুজিখিনি মানে যিমানখিনি আমাৰ ডাঠ হ'ব লাগে, আমি যিমানখিনি আমাৰ মানে লাড়ু কৰিব পাৰোঁ, সেই হিচাপত সিমানখিনি আমি টান হোৱালৈকে ভুনিব লাগে। আমাৰ কোনো কালাৰ চেঞ্জ হ'ব নালাগে, কালাৰ তেনেকৈ থাকিব লাগিব। খালি আমি যেতিয়ালৈকে মানে আমাৰ টান হৈ নাযায়, চুজি যিখিনি আমি দিছিলোঁ লাডু কৰিবৰ কাৰণে, সেইখিনিলৈকে ৰাখিব লাগে। তাৰপিছত মই নমাই দিলোঁ। নমাই দি অকণমান ঠাণ্ডা হ'বলৈ দিম, কাৰণ হাতেৰে লাৰিব লাগিব যিহেতুকে। ঠাণ্ডা হোৱাৰ পিছত মই এতিয়া অলপমান লাৰি লৈছোঁ ভালকৈ, ইয়াক অলপমান ফিটিৰ মানে সানি লৈছোঁ। তাৰপিছত ঘি লগাইছোঁ, অকণমান হাতত ঘি লগাই আমি সৰু সৰু লাডু কৰিম। লাড়ু কৰি তাৰপিছত ইয়াতে মই অকণমান চেপেটা কৰি ল'ম, কাৰণ প্ৰথমতে মই চেপেটা কৰি ইয়াত মই অকণমান এটা কিচমিচ দি দিম মাজত। কিচমিচ দিলে মাজৰ বস্তুখিনি কি হয়, আমাৰ অকণমান মানে খোলা খোলা হ'ব। যেতিয়া ইয়াক মই আকৌ বন্ধ কৰি দিম, আকৌ মই গোলে বনাম, কিন্তু প্ৰথমতে তেনেকৈ মই এটা মানে কিচমিচ দি বনাই ল'ম লাডুকেইটা। এনেকৈ আপুনি লাহে লাহে আপুনি কৰিব, কাৰণ বেছি জোৰকৈ কৰিলে ফাটি যাব, আৰু অকণমান গৰম থাকোঁতে কৰিব লাগিব, নহ'লে মানে যিটো আমাৰ গোট লগা সেই হেৰিটো আমাৰ নোহোৱা হৈ যাব। শুকাই গ'লে আমাৰ দিগদাৰ হয় লাডু কৰিবলৈ। এনেকৈ অকণমান ঘি লগাই ল'ব, মানে সহজ হয়। যেতিয়া আমি লাড়ু কৰোঁ তেতিয়া আমাৰ সহজ হয়। এনেকৈ মই গোটেইখিনি লাড়ু বনাই ল'ম। এনেকৈ এটা কিচমিচ মই ভিতৰত দি দিম। মই এনেকৈ আপোনালোকক দেখুৱাইছোঁ। মই গোটেইকেইটা লাড়ু বনাই ল'লোঁ। এতিয়া মই কেৰাহী এটাত পানী দি দিম। ডেৰ কাপ ডাঙৰ কাপেৰে দিছোঁ মই আৰু তেনেকৈ মই চেনিও দি দিম, 1.5 কাপ চেনি দি দিম। চেনি দি দিছোঁ, যিটো চেনি চিৰাপ বনাব লাগিব। তাৰপিছত মই 2টামান ইলাচি থেতেলাই মই ইয়াতে একেলগে দি দিছোঁ। এতিয়া আমি পানীখিনি হ'বলৈ দিম। তেতিয়ালৈকে আমাৰ যিখিনি মই তেল বহাই থৈছিলোঁ, সেই তেলখিনিত মই একেবাৰে কম জুইত, তাৰমানে বহুত উতলিব নালাগে, তেলখিনি অকণমান গৰম হ'ব দিব লাগে। হোৱাৰ পিছত যিখিনি আমি লাডু বনাই থৈছিলোঁ সেইখিনি মই দি দিছোঁ। এনেকৈ লাহে লাহে হ'ব দিব। অকণমান সময় হ'ল, মই গোটেইখিনি বাৰু দেখুওৱা নাই, এনেকৈ অলপকৈ হৈ গ'ল। টাইম লাগে অলপমান, মানে কাৰণ আমি বহুত মানে জুইখিনি যেতিয়া বেছিকৈ দিওঁ সোনকালে হয়, কিন্তু জ্বলি যায় আৰু ভিতৰ ফালে নহয়। এনেকৈ মই গোটেইখিনি বনাই ল'লোঁ। দেখিছে। এতিয়া মই চিৰাপত ভিজাই দিম, যিখিনি আমি চেনিৰ চিৰাপ বনাইছোঁ। গৰম চিৰাপখিনি মই নমায়ে ইয়াতে দি দিছোঁ, ঢালি দিছোঁ। আৰু এনেকৈ মই গোটেইখিনি বনাই ল'লোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব, আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোক আগবঢ়াবলৈ এনেকৈয়ে মোৰ ছাবস্ক্ৰাইব কৰি থাকিলেহে মই আগবাঢ়ি যাব পাৰিম, আৰু আপোনালোকক নতুন ভিডিঅ' দেখুৱাই থাকিব পাৰিম। আজিলৈ এৰিছোঁ। বাই বাই ফ্ৰেণ্ডছ।